हेलो नमस्कार खुबजाং मैं अरण्यार सम्पूर्ण स्वागतम जानाइছোঁ मोर यूट्यूब चेनेल अरण्यास ब्लगলৈ আৰু আজি আমি এফালে যাব ওলাইছোঁ ক'লৈ গৈ আছোঁ আপোনালোকে গম পাব এতিয়া ভিডিঅ'টো শেষলৈকে চাব সকলো গম পাই থাকিব আৰু আপোনালোকক একদম পুৰা A to Z আপোনালোকক জনাম আৰু মই আছোঁ কি ঢেকীয়াখোৱা নামঘৰ তৰণখনৰ সন্মুখত আৰু ইয়াতে আমি গৈ সেৱা কৰিলোঁ আৰু এতিয়া অকণমান ৰৈছোঁ তেওঁলোকে ৰৈছে অকণমান কাৰণ আমি ৰাতিপুৱা 5 বজাত ওলাই আহিছিলোঁ তাৰপাছত এতিয়া ৰৈছোঁহি তাৰপিছত এতিয়া আমি গৈ থাকিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱালৈ জনাবলৈ নাপাহৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈতো একদম নাপাহৰিব তেন্তে ব'লক একদম জাৰ্ণি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিব এতিয়া পালোঁহি বোকাখাট আৰু এইখন বালাজী হোটেল পালোঁহি আমি বোকাখাট আহিলে মানে বোকাখাটৰ ফালেদি গ'লেই মানে বালাজী হোটেলত সোমাই পুৰি খাই যাওঁ আৰু এতিয়া ৰাতিপুৱা হৈছে মিষ্টাৰ বোলে ভোক লাগিছে কিন্তু আমি তিনিজনীয়ে নাখাওঁ আৰু বিহু নামঘৰলৈ যাওঁ এই নামঘৰলৈ যাব কিন্তু সিহঁতি খাই যাব পেট পূজা কৰি যাব আৰু সিহঁতি গৈ আছে খাই বৈ মানে একদম নামঘৰত সোমাবগৈ কিন্তু আমি নাখাওঁ গতিকে এতিয়া যাওঁ তেওঁলোকে খাই বোলে আৰু আমি অকণমান বহু ফ্ৰেছ লাগে পালোহি হালধিবাৰী বুঢ়ীমাই মন্দিৰ পাইছোঁহি এয়া আপোনালোকে দেখিছে নহয় এয়া পাইছোঁহি আৰু এইফালে আমাৰ মাংকি দেখিছে এইটো মাংকি আছে আৰু আমি ইয়াত অলপ সময় ৰ'ম ইয়াতে সেৱা কৰি যাওঁ আৰু আপোনালোকক দেখাই থাকি আমি এডোখৰ বিশেষ ঠাইলৈ গৈ আহিছোঁ বিশেষ ঠাইডোখৰনো ক'ত আছে সকলো আপোনালোকক দেখাম A to Z আপোনালোকে কিন্তু একদম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব ব'লক আমি এতিয়া মন্দিৰত সোমাই লওঁ মংকি ইমান ধুনীয়াকৈ বহি আছে এইকেইটি একদম ধুনীয়াকৈ বহি আছে এয়া বুঢ়ীমাই থানৰ মংকি ইমান ধুনীয়া লাগিছে নহয় এনে আমাৰ ড্ৰাইভাৰ মানে মোৰ মিষ্টাৰ এইটো ডাঙৰ ভাইটি মোৰ ভাই বোৱাৰী এইজনী লুকাই দিছে পূৰবী মানে সবাই হ'বলৈকে বোৱাৰী এইটো আমাৰ ভাইটি ৰিদি হ'বলৈকে কেনেকুৱা লাগিছে আহি এইটো হাতী চব এয়া হাতী চাফাৰী কৰিছে এইখনমান ধুনীয়া শৰাই দিছে ইমান দূৰখন আমি গৈ আছোঁ কাজিৰঙা ৰোড এৰি গৈ আছোঁ বিশেষ ঠাইডোখৰলৈ আমি এতিয়া বাগৰি পাইছোঁহি হয়নে তুমকুটো শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ তোৰণখন মুখ্য তোৰণ ইয়াৰ পৰাই আৰম্ভ হয় বটদ্ৰৱা থানলৈ এয়া আমি
এতিয়া পালোহি বটদ্ৰৱা থান আৰু বটদ্ৰৱা থানখন মেইন থানখন আমি পোৱাগৈ নাই ট্ৰনখনৰ কাষতে এখন স্কুল আছে আৰু এই স্কুলখনতে আমাক গাড়ী পাৰ্কিং কৰিবৰ কাৰণে দিছে ইয়াত গাড়ী পাৰ্কিং কৰি মেলি তেওঁলোকে এতিয়া কাপোৰ চেঞ্জ কৰিছে আৰু আজি হয়তো ইয়াত মুখ্যমন্ত্ৰী মহোদয় আহিব পাৰে গতিকে ইয়াত বহুত মানে একদম মিলিটাৰী আৰ্মি পুলিচ সকলো ইয়াত একদম চেক কৰি আছে আৰু সকলোকে ধুনীয়াকৈ আদৰণি জনাই তেওঁলোকক গাড়ী পাৰ্কিং কৰাইছে আৰু খুব ধুনীয়াকৈ ৱেলকাম কৰিছে আৰু আজি মানুহ আহিছে কাৰণ ইয়াত হৈ আছে শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ হৈ আছে বটদ্ৰৱা থানত আৰু আজি আমাৰ কাৰণে খুব ভাল কথা যে আমি থানলৈ আহিছিলোঁ শংকৰদেৱৰ জন্ম ঠাইডোখৰ চাবৰ কাৰণে আহিছিলোঁ বহুত দিনে আশা আছিলে কিন্তু সেই সময়তে চলি আছে যে মহোৎসৱ গতিকে মহোৎসৱৰো আমি কিছু কি বুলি কয় অভিজ্ঞতা ল'ম ইয়াত আৰু থানখনকো দেখাম কিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়া বহুত দিনৰ আশা আছিলে আমাৰ এই আশা পূৰণ হ'বলৈ গৈ আছে খুব ভাল লাগি আছে মনটো আৰু বাবা গামোচা ল'লা নমকৰিবাগে এইবোৰ দেখিছা ৰাইজে একদম ধুতি চুটি পিন্ধি লৈছে এইজনে একদম বগা হৈ লৈছে আৰু একদম আৰু এইগৰাকী চুলি ফনিয়াই আছে সেইগৰাকীয়ে মানুহজনে অকণমান সহায় কৰি দিছে গামোচাখন জাপি দিছে সেয়া এই নতুন বোৱাৰী হ'বলৈ গৈ আছে দৰা কইনা গতিকে আজি ভগৱানৰ আশীষ ল'ব এয়া হৈছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হলগুৰি সত্ৰৰ প্ৰৱেশদ্বাৰ হয় ইয়াত গাড়ীবিলাক এনেদৰে দাদাহঁতে ৰাখি আৰু আজি আৰু কাইলৈ কাৰণে তেওঁলোকে বোলে ফ্ৰী তেওঁলোকে নিব থানলৈ এজন তেওঁৰে হয় এয়া ভাইটি শৰাই কাৰণে ৰেডি কৰিছোঁ শৰাই দিবৰ কাৰণে দাদাজনে ঠিক কৰি দিছে আজিতো মানে অলৰেডি তিয়াই দিলেতো কাইলৈ কাৰণে আকৌ আজি ৰাতি তিয়াই দিব গ'লে দিহানাম গাই আছে আমি ভিতৰত সোমাম এতিয়া আমি নৈবদ্য শৰাই আগবঢ়াবলৈ যাওঁ ইয়াত আছে ইয়াত এখন শৰাই ল'ব লাগিব আৰু এতিয়া আমি শৰাইখন আগবঢ়াই লওঁ ইয়াত নৈবদ্য গৃহ হয় ভক্তসকল আগবঢ়া শৰাই হ'ল ধুনীয়াকৈ লিখা আছে সেইসকল আমাৰ ৰাইজ শংকৰদেৱৰ জন্মস্থায়ীডোখৰত থকা শিলিখা গছজোপা ইয়াত মানুহৰ পৰা ভিৰ হৈ আছে চাবৰ কাৰণে এইজোপা শিলিখা গছ হয় পাতিছে শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ এয়া আই খেৰহুটি সাংস্কৃতিক মঞ্চত পাতিছে এইটো মঞ্চ খুব ধুনীয়াকৈ সজাই কৰি ৰাখিছে শৰাই দি মেলি আমি ভিতৰ চৰা অলপ ফুৰিলোঁ তাৰপাছত গ'লোঁ হৃদয়গ্ৰহণ কৰিবৰ কাৰণে আৰু খুব ধুনীয়াকৈ তেওঁলোকে ৰন্ধন কৰিছে আৰু ভকত বৈষ্ণৱসকলক খুব ধুনীয়াকৈ আদৰ কৰি তেওঁলোকক খাবৰ কাৰণে নিমন্ত্ৰণো জনাইছে এইখন বেনাৰ ৰাখি থৈছে ধুনীয়াকৈ ডাঙৰ পোষ্টাৰ আৰু এইখন হৈছে বৰদোৱাহঁতৰ এইখন আৰু ইয়াত আচলতে বটদ্ৰৱা মানচিত্ৰখন ইয়াত দি থোৱা হৈছে কোনফালে ক'ত যাব লাগে খুব ধুনীয়াকৈ বটদ্ৰৱা থানৰ মানচিত্ৰখন দি গৈছে ইয়াত এতিয়া আমি বটদ্ৰৱা থানৰ পৰা ওলালোঁ আৰু এতিয়া আমি ৰাওনা হওঁ অন্য ঠাইলৈ আৰু ইয়াত একদম খাই বৈ আজৰি হৈ আহিছে একদম নিৰামিষ আহাৰ গ্ৰহণ কৰিলোঁ বিৰাট টেষ্টি হৈছিলে খাই খুব ভাল লাগে আৰু ভকতে বনোৱা খানা আচলতে খায়ো ভাল লাগে আৰু এতিয়া আমি এয়া চেণ্ডেল থৈ গৈছিলোঁ চেণ্ডেল পিন্ধি লওঁ পূৰ্বে আজি কেনেকুৱা লাগিলে ভাল লাগিলে ন মনৰ আশা পূৰণ হ'ল এয়া ৰাইজসকলৰ ভাগৰ লাগিলে এতিয়া বহি আছে আমি এতিয়া একদম বেটেৰী ৰিক্সাৰ কাৰণে ৰৈ আছোঁ কেনেকুৱা লাগিলে ভাল লাগিলে আৰু এই ৰাইজসকলৰ কেনেকুৱা লাগিলে মজা লাগিলে আৰু আমাৰ বিৰাট ভাল লাগিলে মোৰ বহুত ভাল লাগিলে কেনেকুৱা লাগিলে
মস্তি বুলি কৈছে, বিৰাট ভাল লাগিলে সঁচাকৈ। বহুত মানে আশা আছিলে আশাৰ, আৰু আশা পূৰণ হ'ল। আৰু যি আশা দি থৈ গৈ আশা ভগৱানৰ ওচৰত জনালোঁ, হয়তো আশা নিশ্চয় পূৰণ হ'ব বুলি ভাবিছোঁ। আৰু আজিলৈ ইয়াতে সামৰিছোঁ, যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিলোঁ। আৰু ভিতৰত ইমান দেখাব মন নগ'ল, কাৰণ নিজৰে বেয়া লাগিলে আচলতে ভগৱানৰ ওচৰত সেৱা জনাবৰ কাৰণে আহিছিলোঁ, গতিকে ভিডিঅ' কৰিবলৈ ইমান মন নগ'ল। গতিকে যিমানখিনি দেখালোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ভাল পালে বুলি আশা ৰাখি আজি মোৰ এই ব্লগটি সামৰিছোঁ। তেন্তে